এই কাস্টমাৰ আহিছে তাতে যা জোনাটো বৰ ভাল লাগিছে আপুনি পানী ললে না কি এনে মানে পহাতে আহি পেলাই জোনাটো কৰি আছে আজি চব পইচা আছে নহয় পানী ল'ব লৈছে না আপুনি আৰু লৈছে জোনাটো ঘৰ ক'ত অকণমানিৰ প্ৰাৰ্থনা কবি জ্যোতিপ্ৰসাদ আগৰৱালা পোহৰ দিয়া আৰু পোহৰ দিয়া মনৰ আন্ধাৰ কৰি আলু কলৰে সদায় প্ৰসাদ থাকিবলৈ নমস্কাৰ মোৰ নাম মিছাদা আহমেদ কবি গাই গাই যাওঁ ৰঙালীয়ে ৰ'দে আলু কাটি জালি দিম বৰপীয়া পাৰি দিম তাতে বহি ৰ'দে নিৰ্মল বতাহ চৰাই মোৰ গান নাখাবি ধানো খাম খাবি চাম খাবি আলু নাখাবি আলু খাম পুৰে কাণ খোৱা নাহিবি ৰাতি তোৰ কাণ কাটি লগামে বাৰী চাকি নুমাৰ বাতি বাপায়ে দেখিলে আন্ধাৰ দুৱাৰৰ মুখত বহি আছে বকুলোৱা বান্দৰ গছে যদি খোজকাঢ়ে গছে যদি আমাৰ দৰে পাৰে কথা ক'ব গছে যদি খোজকাঢ়ে কেনে মজা হ'ব ফল আনি গছে যদি ঘৰে ঘৰে দিয়ে বৰদৈচিলা চতৰ বিহুত বৰদৈচিলা মাকৰ ঘৰলৈ যাওঁ গছ গছনি ঘৰ দুৱাৰ নিয়ে
তেখেতে কুকুৰটো খুলিলে তুমি কিয় কান্দি আছা এদিনাখন এজন মানুহে কাগজনৰ ওচৰত গৈ পেলাই 500 টকীয়া নোট এটা আৰু 10 টকীয়া নোট এটা ৰাখিলে খাই পেলাই চুনৰ বটাটো থৈ দিলে শিয়ালে ক'লে কি দৈ নেকি হ'ব পাৰে এনেকৈ কৈ শিয়ালে লৈ আহিলে কাউৰী এটা বৰ পানী পিয়া লাগি আছিল কাউৰীজনী আকাশত উৰি আছিল কাউৰীজনীয়ে এটা কলা দেখিলে লুকাই ৰাখিলে এনেও লিখি থ'লে তোমালোকে এখন হাবিত এটা গৰু আছিল তাই বৰ বুধিয়ক তাই এদিন ঘাঁহ খাই থাকোঁতে এটা বাঘ তাইৰ ওচৰত তাইক আহি খাব নাম্বৰ এখন ৰাষ্ট্ৰীয় উদ্যান নে অভয়াৰণ্য কেতিয়া পালন কৰা হয়